এভৰিৱান নমস্কাৰ মই পৰিস্মিতা গগৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ'লৈ মই আজিৰ পৰা ভাবিছোঁ ইউটিউবত ভিডিঅ' আপলোড কৰিম সবকে দেখি থাকোঁ ভিডিঅ' আপলোড কৰে মোৰো মন যায় কৰিবলৈ মই ভাবিলোঁ মই ষ্টাৰ্ট কৰি দিওঁ আজি মই সেইকাৰণে এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভাল লাগে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যিহেতু নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ঠিক আছে তেনেহ'লে আজি 1 অক্টোবৰ আজিৰ পৰা দুৰ্গা পূজা ষ্টাৰ্ট হৈছে সকলো বন্ধুবৰ্গকে মই দুৰ্গা পূজাৰ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ লগতে আজি 1 অক্টোবৰ আৰু মোৰ মাৰ জন্মদিন হয় মই ভাবিলোঁ মাৰ জন্মদিনটো মানে অকণমান বিশেষ কৰি পেলাওঁ মানে এনেই আৰু কিবা এটা আয়োজন কৰিছোঁ মই যি পাৰিছোঁ তেনেদৰে এটা সৰু আৰু কেক বনাম ভাবিছোঁ লগতে অকণমান পায়স বনাম ভাবিছোঁ মই ভালদৰে নাজানো এনেই আৰু ট্ৰাই কৰিম আৰু আপোনালোককো দেখুৱাম ভাবিছোঁ ভিডিঅ'টো আগলৈ চাই থাকক আৰু সকলোৱে মোক বহুত মৰম দিব বুলি আশা ৰাখিলোঁ মই কেকৰ বেটাৰখিনি ৰেডি কৰিছোঁ ইয়াতে মই কণী ৰিফাইন বাটাৰ দিছোঁ ময়দা আটা বেকিং আৰু দালচেনি এডোখৰ দি দিছোঁ আপোনালোকৰ কেকটো হোৱাৰ পাছত মই দেখাম ফাইনেলি এয়া মোৰ কেকটো ৰেডি হৈ গ'ল আপোনালোকক মই দেখুৱাই দিছোঁ লগতে পায়সখিনি কৈছিলোঁ যে বনাম বুলি সেয়া পায়সখিনিও বনালোঁ ইয়াৰ ফটো দুখনমান আপোনালোকক দেখুৱাই দিছোঁ চাই থাকোঁ ইয়াৰ কেকটো কাটিও দেখুৱাই দিছোঁ খুব ধুনীয়া ছফ্ট হৈছিল খাবলৈ বিৰাট ভাল হৈছিল লগতে মাৰো কেইখনমান কেক কটা মুহূৰ্তত মাৰা ফটো আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে যদি ভুল ভ্ৰান্তি হয় ক্ষমা